আপোনালোকৰ আগৰ ভিডিঅ'ত কৈ থকা বন্ধু জগদীশ সাগৰ নীল কৌস্তভ চহৰীয়া আজি গোটাই গিলা আমাৰ চৌকাৰ ওচৰত লৈ গৈছো। দুনিৰ পৰা আধা কেজি ব্ৰইলাৰ কিনি আনছো, আলু পিঁয়াজ গিলা কুটি লৈছো। চহৰীয়া আলু পিঁয়াজ কাটছি, সাগৰ নীলে পানী আনা নিয়া ইটো সিটো কৰছি, জগদীশে ৰান্ধবা লৈছে। নাজানো ভিডিঅ'টো কি হ'ব বা ভালে হ'ব নে বেয়াই হ'ব, কিন্তু এই পৰিৱেশটো গোটেই লগৰকেইটা একেলগে ধৰি ৰাখিব চেষ্টা কৰিছো। আজি গধূলা গোটাইকেইটা লগ হ'ম প্লেন এটা কৰছোঁ। কৌস্তভ চহৰীয়া ময়ে তাৰ ৰঙা গ্লেমাৰখন লৈ দুনিক লাগি বজাৰ কৰিব যাবা ওলছো। প্ৰায় বহুত বছৰৰ মূৰত দুনি চন্দনদাৰ হোটেলত আকৌ গজা খুৰমা আৰু চাহ খাইছোঁ। দুনিৰ প্ৰফুল্ল কাৰ্পে আধা কেজি ব্ৰইলাৰ লৈছোঁ। এনেকৈ বজাৰ চজাৰখিনি কৰি দুনি চক এৰিছোঁ। হেৰুৱা চকত আকৌ ৰ'ব লাগিব, পিঁয়াজ ল'ব পাৰিছোঁ। এই ফেৰুৱা চকত লৈ নিৰঞ্জন দাৰ দোকানত সোমাইছোঁ। আধা কেজি পিঁয়াজ আৰু ডিছপ'জেবল প্লেট লৈছোঁ। ঘৰত আহি চবে কামত লাগিয়ে গৈছে, মই ভিডিঅ'কে কৰিছোঁ। অভিমানী দুচকু দিয়ানা মোৰো মনৰে কল্পনা যেতুকা হুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হুৱানা অময়া মৰমেৰে বিয়াকুল হুৱানা মোৰ মনৰে কল্পনাত যেতুকা হুৱানা লগৰে ল'ৰাবোৰ বাপে কি হৈ গ'ল খবৰ ৰাখিছনে নাই ওই গাঁৱৰে জীয়াৰী বোৱাৰী হৈ গ'ল খৈ বুজিছনে নাই লগৰে ল'ৰাবোৰ বাপে কি হৈ গ'ল তই দেখিছনে নাই এই গাঁৱৰে জীয়াৰী বোৱাৰী হৈ গ'ল খবৰ ৰাখিছনে নাই উজায়ানে কৰি বুজিছনে নাই খেতিতে ধৰিলে কঠীয়া ৰুবলৈ ঘৰত কোন আছে ক নগৈ মোলৈ এজনী ছোৱালী চালি নে নাই হে কঁকাল খামুচিয়া লিহিৰিবতীয়া বগীকৈ ধুনীয়া চাই নব মোলৈ বাৰু তই এজনী ছোৱালী চালি নে নাই মনে ঝাৰৰে পকাব গুৰি খাবা খুচা যে দি দেও জোকেৰি মনে ঝাৰৰে পকাব গুৰি খাবা খুচা যে দি দেও জোকেৰি বৰপুৰৰ মাছুৱেই চাৱে ৰৈ বগুৰি পাৰি দিম চেধি বোলা পুলিতে মাৰিলি চুঙাৰে বাদুলি ৰৈ মাতি লিখিয়া মাৰে চুলি কোচা বাপে ভৰি মোচা আগে জোকে ললিকিয়া কটা বাহৰ মূৰা গোসা পুবা গাৰা ৰঙা বুৰ লটপ পিন্ধা কাপোৰ খুলি কিয়া কামোৰ মালিকে হিনা জোকালত নহয় এইটো চাল্লা বেটা খৰা কথাত লাগি ন কলি কাণ ঢেঁকী টোকা সাৰ কলি
পুখেলি পুতিলি ঘৈণীয়েৰে কিহত বান্ধো ধান এওঁ আছিল আমাৰ হাইস্কুলৰ ৰোল নম্বৰ 1 সাগৰ নীল আৰু এওঁ আছিল আমাৰ 2 নমস্কাৰ মই শেষৰ ফালে 4 মই হেৰি 8ত 1 9ত 2 নহয় 8ত 1 সৰি 8ত 1 9ত 3 আৰু 10ত 4 এয়া মোৰ উন্নতি 5ৰ পিছত 6ৰ পৰা 8 লৈকে 3 ৰোল নম্বৰ 6ৰ পৰা 8 লৈ 3 6ত 3 এইটো 6ৰ পৰা 8 লৈকে 3 হ'ল 3 6ত 3 তাৰপিছত 7ত 3 8ত 3 9ত 9ত 2 10ত 2 উন্নতি হৈছে আৰু 10ত মোৰ 5ত 1 6ত 1 7ত 7ত 1 8ত 7ত মই হৈছে কথা নকবি 7ত মই 1 7ত ৰোল নম্বৰ মোৰ 1 8ত তোৰ 1 7ত 8ত মোৰ শ্ৰেণীৰ পৰা চতুৰ্থলৈ হৈছো ৰোল নম্বৰ 7 5ত পটকে পঢ়া মই ভাল হৈ গ'ল ৰোল নম্বৰ 1 হৈ গ'ল নাম লগা তাৰপিছত 5ত ৰোল নম্বৰ 1 2 3 4 চাৰিটা চলি নোহোৱা হৈ গ'ল মই 7 আছিলো মই গৈ যায় 3 হৈ গ'ল বেলেগ স্কুলত গ'ল মই গৈ যায় হঠাৎ 3 হৈ গ'ল 3 যে 3 থাকিল আৰু 10 লৈ 3 থাকিল আৰু এপ্লাই থাকি ভালকে পঢ়া মানে ইয়াৰ দ্বাৰা এইটো বুজি পোৱা হৈছে তাৰমানে তই যদি নিজে পঢ়িব নোৱাৰা পঢ়িব পৰা চলিকেইটা বেলেগত যায় নেকি থকা মাথা মাৰ তাতে নাম্বাৰটো হ'লেও গৈ থাকে তো আজি খানাটো যি খালোঁ তাৰ এটা সৰু উদ্দেশ্য আছিল এয়া ভাইটি কন্দৰ্প আৰু কন্দৰ্পৰ এটা ভাল খবৰ আছে অগ্নিবীৰ হ'ল আৰু 23 তাৰিখে যাব অগ্নিবীৰত চাকৰি পালা মানে ট্ৰেইনিঙক লৈ যাব এই শুভেচ্ছা দিবি না জলিয়াৰে এতিয়া যাই পুৰা বন্ধুক ল'ব লাগে আৰু কন্দৰ্প শুভেচ্ছা থাকিলো ভিডিঅ'ৰ জৰিয়তে আমি মানে গৌৰৱপূৰ্ণ মানে তেত কথা নিয়া মানে আমিয়ে আছো আমিয়ে দিলে কৰা নাই কাৰণ নোৱাৰ উদ্দেশ্য আরে যেতিয়া ডিএলএ হৈছিলে আমাৰ লগত সিআই ক্লাছৰ মাজতে ডিএলএ চলা যায় আমি হাঁহি উলাই দিও ডিএলএ আমি যেতিয়া আলোচনা কৰো তেতিয়া এয়া যেতিয়া দিলে ডিএল কৰি চাকৰি ল'ব এতিয়া মই এনেকৈ থাকিলো তই আজিকালি কি কৰা আজিকালি কি কৰা চৰকাৰী কিবা লাইন হৈছে নে এতিয়া মানুহে চৰকাৰী চাকৰিৰ প্ৰতি ইমান আকৃষ্ট বা আমি আকৃষ্ট আগতে কি হৈছে কিয় ইমান লাগে আরে কি লাগে মই কওঁ তই যেতিয়া চৰকাৰী চাকৰি এটা পা না তো কম লোন এটা বা 10 লাখ টকা তো গাড়ী এখন ল'ব লাগে তো বিনা হেৰি চাবাই বেলেগ কামত নাপায় বেলেগ তই লৈ দেখাইছো 10 লাখ টকা লোন এটা মই মানুহ আমি চৰকাৰী চাকৰি কিয় কৰি আছো এক নম্বৰ কথা হৈছে তই ঘৰ এটা বনাবলে চৰকাৰে লোন দি আছে আৰু 2 নম্বৰ কথা আপোন বাহন আঁচনিৰ জৰিয়তে তই গাড়ী লোৱা লোন দি আছে 3 নম্বৰ কথা তই ধৰ ফিক্স স্যালাৰি এটা থাকিলে তই যদি ধৰ তই আৰু অলপ ৰিস্ক ল'বা খোজা তই চৰকাৰী চাকৰিটোৰ লগত তই নিজাকে বিজনেছ এটা কৰি ল'ব পাৰা তই ইউটিউব চেনেল এটা খুলি ল'ব পাৰা সেইগিলা কৰি থাকিলে যদি সেইগিলাকত বেছি পইচা ৰাখা হ'ব চাকৰি বাদ দি আৰু বহুত ধুনীয়া লগা ছোৱালী এটা বিয়া কৰা পাৰি তুমি 22 বছৰীয়া চলিৰ নিচিনা আনপ্ৰেক্টিকেল কথা নকবা নিজে মই এটা 26 বছৰ হৈছে তো এটা প্ৰেক্টিকেল কথা কোৱা সেইটো কথা নাই এইটোৱে কথা তুমি বাদ দিয়া তুমি কালি তুমি চৰকাৰী চাকৰি প্ৰিপাৰেচন কৰা বাদ দিয়া তোমাৰ দম চাম আৰু তই চৰকাৰী চাকৰি নলৈ নিজে কিবা এটা কৰি ঘৰনো বহুত লাভ আছে চৰকাৰী চাকৰি কৰিব নালাগে কৰিব নালাগে এৰি দিছে মই এৰি দিছো ইয়াক চৰকাৰী চাকৰি কৰিব দি পেলাই 10 লাখ টকা লোন নাই বিল্ডিং বান্ধি দি বুঢ়া বয়সত লিখি আরে মই কথাটো কৈছো তই ঘৰ বান্ধবা দিয়া নাই তুমি কিন্তু তই এনে নৰ্মেলি লৈ দেখো না চৰকাৰী চাকৰি সেইটো কিস্তি হ'লে চাইছো